মোৰ নাম আব্দুল বাতেন। মই অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি। আমি অসমীয়া পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত আমি এই বাল্য বিবাহৰ বিৰুদ্ধে বিশাল সজাগতা সমাৱেশ গৌৰীপুৰ মদিনাতুল উলুম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা ২৭ ফেব্ৰুৱাৰী সোমবাৰ পুৱা 10 বজাৰ পৰা বিশাল সজাগতা সমাৱেশ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু তাতে আমি বিভিন্ন পৰ্যায়ৰ অতিথিক ইতিমধ্যেই নিমন্ত্ৰণ কৰিছোঁ আৰু কৰি আছোঁ। তাৰ ভিতৰত আমাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ছাৰক অৰ্থাৎ BN কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তেখেতকো আমি ইতিপূৰ্বেই নিমন্ত্ৰণ দিছোঁ। ডক্টৰ তনু কুমাৰ ধাদনীয়া ছাৰ তেখেত ডিব্ৰুগড়ৰ, তেখেত আহোম ৰয়েল ছ'চাইটিৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক, আমাৰ অসমীয়া পৰিষদৰ পৃষ্ঠপোষক তথা প্ৰতিষ্ঠাপক সভাপতি আমজি হাজৰিকা চাহাবকো আমি নিমন্ত্ৰণ দিছোঁ আৰু কেইবাজনকো আমি নিমন্ত্ৰণ দিবলৈ গৈ আছোঁ। মুঠৰ ওপৰত বাল্য বিবাহ যিটো 2006 চনত যিটো আইন পাছ হৈছিল, সেই আইনখন আচলতে 16 বছৰ, আজি 2023 যদি আমি হিচাপ কৰোঁ, প্ৰায় 16 বছৰ ধৰি এই আইন বলবৎ হোৱা নাছিল। কিন্তু আমি বাল্য বিবাহৰ বিৰুদ্ধে আমি সজাগতা সভা এতিয়াও চলাই যাম। বাল্য বিবাহ আচলতে এইটো সমাজৰ প্ৰগতিৰ এইটো অন্তৰায়, ইয়াত কোনো সন্দেহ নাই। আমি বাল্য বিবাহ কেতিয়াও সমৰ্থন নকৰোঁ, কিন্তু চৰকাৰৰ দায়িত্ব আছিল বেছি। কিন্তু চৰকাৰে দেখা যায় 16 বছৰত ইয়াৰ সজাগতা তেনেকুৱা আমাৰ দৃষ্টিত পৰা নাই আৰু এইটো বলবৎ কৰাৰ ক্ষেত্ৰতো কোনো সঠিক পদক্ষেপ লোৱা দৃষ্টিগোচৰ নহয়। আৰু এই আইনৰ নিৰ্দেশনা জাৰি কৰিব লাগিছিল যে ইমান তাৰিখৰ পৰা যদি কোনোবাই বাল্য বিবাহ কৰে তেনেহ'লে তাৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'ম, কিন্তু তেনেকুৱা কোনো নিৰ্দেশনা চৰকাৰৰ পৰা অহা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ, ইয়াতে চৰকাৰৰো ভুল হৈছে, চৰকাৰেও দুখী আৰু ৰাইজেও দুখী, হ'লেও কম দুখী, কিন্তু চৰকাৰে বেছি দুখী। আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দাবী জনাম যে এই 16 বছৰত যিখিনি বাল্য বিবাহ হৈছে এইটো সামাজিকভাৱে হৈছে, আচলতে অসামাজিকভাৱে বিয়াখিনি হোৱা নাই। গতিকে বৈধ বিয়াই ক'ব লাগিব আৰু বৈধ স্বামীয়ে হয় এইবিলাক। এতিয়া অবৈধ স্বামীৰ কোনো কোৱাৰ যুক্তি নাই। এই যে 2006ৰ পৰা 2023 এই মাজৰ যে 16 বছৰ, এই 16 বছৰত আচলতে 2006ত থকা চৰকাৰ, তেতিয়া যিখন চৰকাৰ আছিল সেই চৰকাৰে পদক্ষেপ ল'ব লাগিছিল, সতৰ্ক কৰিব লাগিছিল। তেতিয়া ধৰক যিটো বিয়া হৈছে হয় না, তো লগে লগে আৰক্ষী প্ৰশাসনক তাক অপৰাধ কৰা বুলি নিশ্চয় এৰেষ্ট কৰি জেললৈ পঠাব লাগিছিলে। তো সেইবিলাকতো একো কৰা নাই না। তো সেই চৰকাৰেও কৰা নাই, বৰ্তমানৰ চৰকাৰো তেনেকুৱা দৃষ্টিগোচৰ আমাৰ হোৱা নাই। চৰকাৰ দায়ী। ৰাইজে কৈ আছে চৰকাৰেতো ইমান দিন আমাক সুবিধাই দিছে, আমাকতো সেই বাল্য বিবাহ কৰাৰ কাৰণে তেওঁলোকে যিহেতু বাধা দিয়া নাই, তুলিও লোৱা নাই আৰক্ষী প্ৰশাসনে। যি পক্সো আইনৰ কথা কৈছে, যি চাইল্ড মেৰিজ এক্টৰ কথা কৈছে, এই সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজ জ্ঞাত নেকি? যি সমাজৰ মহিলা মাত্ৰ 11% শিক্ষিতা, সেই সমাজৰ মানুহ কেনেকৈ জানিব? জনাব লাগিছিল, নিৰ্দেশনা জাৰি কৰিব লাগিছিল, সজাগতা কৰাব লাগিছিল। 2023ৰ 2 ফেব্ৰুৱাৰীৰ পৰা এই আইন বলবৎ হোৱা আমাৰ দৃষ্টিত পৰিলক্ষিত হৈছে। গতিকে 2 ফেব্ৰুৱাৰী 2023ৰ পূৰ্বৰখিনিক ৰেহাই দিব লাগে আৰু পিছৰখিনিক ল'ব লাগে। আমি এইটো আবেদন জনাম, মুখ্যমন্ত্ৰীক আহ্বান কৰিম, কাৰণ মানুহৰ ভিতৰত যিটো অশান্তিৰ সৃষ্টি হৈছে, বেদনাদায়ক পৰিৱেশৰ সৃষ্টি হৈছে, আৰ্তনাদৰ যিটো পৰিৱেশ, সেইটো দেখিলে সামাজিকভাৱে সকলোৰে অন্তৰত দুখ বেদনা ভাগি পৰে। গতিকে এইটো আমাৰ নিশ্চয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান থাকিব আৰু আমি দাবীও কৰিম এইটো।